নমস্কাৰ সকলোকে অসমীয়া জনাক চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এটাৰ পিছত এটা সকলো চাইনিজ এপ বন্ধ হ'বলৈ ধৰিছে। দেশৰ সুৰক্ষাৰ বাবে, দেশৰ হিতৰ বাবে সকলোৱে ইয়াক সমৰ্থন জনাইছে। কিন্তু আচল মন কৰিবলগীয়া কথাটো হৈছে বন্ধ হ'বলৈ ধৰিছে চাইনিজ এপ, কিন্তু ভয় হৈছে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গৰ। কিয় ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ভয় কৰিছে? তেন্তে আহক আৰম্ভ কৰোঁ। বহু চাইনা এপছ বন্ধ হৈছে। ভাৰতৰ সকলো মানুহে ভাল পাইছে, সকলোৱে সমৰ্থন জনাইছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে বিশ্বৰ বহু দেশেই ভাৰতৰ এই কাৰ্যক সমৰ্থন জনাইছে, তেওঁলোকে ভাল পাইছে। চাইনা এপছৰ ওপৰত তেওঁলোকৰো সন্দেহ উপজিছে, তেওঁলোকেও নিজৰ দেশত চাইনা এপছ বন্ধ কৰিব বিচাৰিছে। মুঠৰ ওপৰত সকলোৱে এই কাৰ্যত ভাল পাইছে, কিন্তু বেয়া পাইছে মাত্ৰ এজন ব্যক্তিয়ে, সেইজন হৈছে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ। বিভিন্ন চাইনিজ এপৰ লগতে টিকটকৰ দৰে পপুলাৰ এপছ ভাৰতে বেন কৰিছে। এনে ক্ষেত্ৰত স্বাভাৱিকতে ফেচবুকৰ ব্যৱহাৰ বৃদ্ধি পাব। গতিকে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ভাল পাব লাগিছিল, কিন্তু ইয়াৰ বিপৰীতে তেওঁ ভয় খাইছে। কাৰণ মাৰ্ক জুকাৰবাৰ্গেও বিভিন্ন দেশত বিতৰ্কত সোমাই পৰিছে। মাৰ্ক জুকাৰবাৰ্গৰ ওপৰতো এই অভিযোগ আছে যে তেওঁ ফেচবুক ব্যৱহাৰকাৰীৰ ডাটাসমূহ বিভিন্ন পলিটিকেল পাৰ্টি বা কোম্পানীৰ হাতত বিক্ৰী কৰে আৰু ২-৩খন দেশত তেওঁৰ বিৰুদ্ধে আইনী যুদ্ধ আৰম্ভ কৰিছে। এনে অভিযোগৰ ভিত্তিতেই যিহেতু চাইনা এপ ভাৰতত বেন কৰা হৈছিলে, গতিকে মাৰ্ক জুকাৰবাৰ্গে এতিয়া শংকিত হৈছে যে ডাটা চুৰ কৰা বা ডাটা বিক্ৰী কৰাৰ অভিযোগত ফেচবুকো ভাৰতত বেন কৰিব পাৰে নেকি। ফ্ৰেণ্ডছ, আচলতে ফেচবুকে আমাৰ পৰা কিমান ডাটা বাৰু কালেক্ট কৰে? এটা ৰিপৰ্ট অনুসৰি গম পোৱা গৈছে যে ফেচবুকে টিকটকতকৈ বেছি ডাটা কালেক্ট কৰে। ইয়াৰ উপৰি ফেচবুকে বিভিন্ন ধৰণে ট্ৰেক কৰিব পাৰে। এনে সময়ত ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ কিছু চিন্তিত হোৱাটো স্বাভাৱিক। কিন্তু ফেচবুক ভাৰতত বন্ধ হ'ব নে নহয় সেয়াও এতিয়া সঠিককৈ ক'ব নোৱাৰি। সেয়া কি হয় ভৱিষ্যতে দেখা যাব। আজিলৈ ইমানেই। যোৱাৰ আগত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।